জীৱন যৌৱন গ'ল সেই মৃত্যু অপৰাজেয় তেনে মৃতক নহলো মই কিয় কি হল ঐ কেকেৰা আমাৰ বসুদা শ্বহীদ হ'ল কেনেকৈ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত তাৰ দৰমহা পাতি হোৱা নাই সি কিয় যাব লাগে যুঁজ কৰিবলৈ কুমাৰী ল'ৰাটোৱে কাৰ হৈ যুদ্ধ কৰিছে আসাম পুলিচ মই যাম ইউক্ৰেইন গোলাঘাট বসুমতাৰী যুদ্ধলৈ গৈছিল যুদ্ধত বসুমতাৰী মৰিলে ডেড বডি মই আনিছো ভাং খালে ন মানে গোটেই মখাই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখনত ন কি কৈ আছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধখন ভাঙৰ কাৰণে হৈছে